প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ ওচৰলৈ এটি আনবক্সিং আৰু ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। সম্পূৰ্ণ ভিডিঅ'টি চাব বুলি মই আশা কৰিলোঁ। এমাজনত মই এটা ৰাইচ কুকাৰৰ অৰ্ডাৰ দিছিলোঁ, প্ৰেষ্টিজৰ ৰাইচ কুকাৰ 1 লিটাৰৰ। কেতিয়াবা গেছৰ অসুবিধা হ'লে এনেকুৱা ৰাইচ কুকাৰ থাকিলে কাৰেণ্টতো ভাত ৰান্ধিব পাৰি। এয়া চাওক, প্ৰেষ্টিজৰ এইটো ৰাইচ কুকাৰ। ভিডিঅ'টোৰ কেটেগৰী আনবক্সিং যদিও মোৰ সেই এক্সাইটমেণ্টৰ বয়স নাই। মই ৰাইচ কুকাৰটো আনবক্সিং কৰাৰ লগে লগে ঘৰত থকা মোৰ আৰু এটা ৰাইচ কুকাৰ আপোনালোকক দেখুৱাম আৰু নতুন ৰাইচ কুকাৰটোত ভাত অলপ ৰান্ধি দেখুৱাম, যাতে নতুনকৈ ভাত ৰান্ধি শিকাসকলৰ কাৰণে সুবিধাজনক হয়। যিসকলে জানে সেইসকলৰ অৱশ্যে একো অসুবিধা নাই। এইটো ভাত ৰন্ধা ডেক্সিটো, লগতে এয়া সুনীতা চাওলাৰ এখন ৰেচিপি বুক। ৰাইচ কুকাৰত ৰান্ধিব পৰা ৰেচিপিবিলাকৰ ইনফৰ্মেশ্যন আছে। এইখন ৰাইচ কুকাৰৰ তলত পাতি লোৱা ফুটা থকা প্লেটখন। এয়া ৰাইচ কুকাৰৰ সঁজুলিখিনি, ৰেচিপি বুক, প্লেট, ইলেক্ট্ৰিক কৰ্ড, হেতাখন আৰু চাউল জোখা কাপ। এইটো ৰাইচ কুকাৰৰ মেইন কুকাৰটো। ইয়াতেই এই ডেক্সিটো বহুৱাই ভাত ৰান্ধিব পাৰি। এয়া চাওক ভালকৈ। কুকাৰটো বহুৱাবৰ কাৰণে তলফালে এয়া বেলেঞ্চিঙৰ কাৰণে সুবিধা কৰি দিয়া আছে। এইটো চাওক, এইটো কুক বটন, এইটো ৱাৰ্ম বটন। এতিয়া এনেকুৱা ৱাৰ্ম বটন থকা যদি আপুনি কুকাৰ লয়, তেতিয়াহ'লে এই কুকাৰটো ভাত যেতিয়া সিজিব তেতিয়া ইলেক্ট্ৰিক ছুইচটো নিজে নিজে বন্ধ হৈ যাব আৰু এই কুকৰ বটনটো ৱাৰ্মলৈ গুচি যাব। কুকৰ বটনটো যেতিয়া ৱাৰ্মলৈ গুচি যাব, তেতিয়া এই ৱাৰ্মটোত 4 ঘণ্টালৈকে আপোনাৰ ভাতখিনি গৰম হৈ থাকিব। এইটো এটা খুব ভাল সুবিধা, গতিকে মই এইটো কুকাৰ লৈছোঁ। আৰু এই কুকাৰটো মই তৃতীয়টো কুকাৰ কিনিছোঁ। মই আপোনালোকক এইটো ভিডিঅ'তে দ্বিতীয়টো কুকাৰ দেখুৱাম। দ্বিতীয়টো কুকাৰ মই গুৱাহাটীত কিনিছোঁ। তাত মই অকলে গ'লে থাকিলে দৰকাৰ হয়। সেইটো মাত্ৰ এটেমাৰ কুকাৰ আৰু তাত মোৰ নিচিনা দুগৰাকী মহিলাই ভাত খাব পাৰিব আৰু আমি খাইছোঁ তেনেকৈ। এইটো প্ৰেষ্টিজৰ প্ৰথমটো কুকাৰ, ৰাইচ কুকাৰ মই লৈছিলোঁ। এইটো 1.8 লিটাৰ আৰু ইয়াৰ ভাতৰ চৰুটো চাওক, এইটো যথেষ্ট ডাঙৰ। আমি আলহী আহিলে মই এইটো কুকাৰত ৰান্ধোঁ, কেইবাজনেও খাব পাৰোঁ। এইখন তলিৰ ফুটা চাকনিখন আৰু এইটো টেমা আৰু এইখন ঢাকনি। কুকাৰটো ধুওঁতে আপুনি বাহিৰটো পানীত নিতিয়াব, কাপোৰ এখন তিয়াই লৈ আপুনি মুচি দিব পাৰে, কিন্তু ভিতৰটো ধুবই লাগিব। এইটো কুকাৰ আমাৰ 3 বছৰ হৈছে, ৰিজাল্ট খুব ভাল পাইছোঁ। আৰু এইবোৰ কুকাৰ মই বজাৰত গৈ কিনা নাই, এইবোৰ এমাজনৰ পৰা অনলাইনত কিনিছোঁ। গুৱাহাটীত যিটো আছে মোৰ কুকাৰ, সেইটো এমাজনৰ পৰাই কিনিছোঁ অনলাইনত, সেইটো বাজাজৰ। মই সেইটো একেলগতে আপোনালোকক দেখুৱাম। এইটো মোৰ দ্বিতীয়টো ৰাইচ কুকাৰ, বাজাজৰ, মাত্ৰ এটেমা চাউলৰ ৰাইচ কুকাৰ। কিন্তু এটা ইয়াত অসুবিধা আছে, যিহেতু ইয়াত ৱাৰ্ম বটনটো নাই, সেইকাৰণে ভাতখিনি হোৱাৰ পিছত এটা সময়ত নিজে নিজে ঠাণ্ডা হৈ যায়। ৰন্ধন গেছ শেষ হ'লে এনেকুৱা ৰাইচ কুকাৰ এটা থাকিলে ভাত ৰান্ধিবলৈ যথেষ্ট সুবিধাই হয়। ৱাৰ্ম বটনটো থাকিলে যেনিবা ভাতখিনি গৰম হৈ থাকে 4 ঘণ্টালৈকে, কিন্তু ইয়াত মোৰ সেই সুবিধাটো নাই এইটো কুকাৰত। এতিয়া মই কুকাৰত ৰান্ধিম। এইখন প্লেটখন আপুনি এনেকৈ যদি দিয়ে, পিছত লাহেকৈ এনেকৈ ধৰি দাঙি আনিব পাৰিব, সেইকাৰণে প্লেটখন এনেকৈ দি ল'ব। এইখিনি খোৱা চাউল, জহা চাউল মই ভালকৈ ধুই লৈছোঁ, ক'লা জহা চাউল। যিসকলে জানে, সদায় ৰান্ধি থাকে, সেইসকলৰ কথা সুকীয়া। কিন্তু প্ৰথম যি বেচেলৰ ল'ৰা, বিশেষকৈ পঢ়িবলৈ যোৱা বা চাকৰি কৰিবলৈ যোৱা এনেকুৱা ল'ৰাবিলাকে ৰান্ধিব নাজানে, কিছুমান ছোৱালীয়েও নাজানে। তেওঁলোকে শিকিবৰ কাৰণেহে মই কেনেকৈ ভাত ৰান্ধিব লাগে কুকাৰটোত মই দেখুৱাইছোঁ।
এইখিনি নতুন চাউল কাৰণে পানী অলপ কমকৈ লাগিব। যদি চাউলখিনি পুৰণা চাউল হ'লহেঁতেন তেতিয়া পানী বেছিকৈ দৰকাৰ হয়, কাৰণ চাউল তেতিয়া ফুলে। এতিয়া চাউল নুফুলে, এতিয়া আৰু অলপ পানী লাগিব। চাউলৰ পৰা আঙুলিৰ পাপটো কমপ্লিট হ'ব লাগে পুৰণা চাউলত, আৰু নতুন চাউলত তাতকৈ অলপ কম, ইমানখিনি পানী দিব লাগে, পাপটো পাবগৈ নালাগে। এয়া হৈ গৈছে। পুৰণা চাউল হ'লে পাবলৈকে পাব, নতুন চাউল কাৰণে সেইটো পোৱা নাই, হৈ গৈছে। ঢাকনিখন এতিয়া লগাই দিছোঁ। বহুৱাওঁতে মন কৰিব যাতে ক'তো পানী নাথাকে। এনেকৈ কটনৰ ৰুমাল বা টাৱেল লৈ ল'ব। বিশেষকৈ এই পটটোৰ তলত একেবাৰে পানী নাৰাখিব। ইয়াত বহুৱাই দিয়ক। কিটচেনৰ স্লেবত আচলতে আজিকালি ইলেক্ট্ৰিকৰ সুবিধাটো থাকিবই লাগে, বিশেষকৈ প্লাগ পইণ্ট লাগে। এয়া চাওক, ইয়াত মই কুকত দিম। এইটো কুক তললৈ দিলে কুক, আৰু যেতিয়া ভাতখিনি হৈ যাব তেতিয়া নিজে নিজেই অট'মেটিক বন্ধ হয়, এই বটনটো ৱাৰ্মলৈ যাব। এতিয়া অন কৰি দিছোঁ। এয়া চাওক, কুকটো জ্বলিছে। যেতিয়া ভাত হৈ যাব তেতিয়া এইটো বন্ধ হৈ ওপৰলৈ গুচি যাব, আৰু 4 ঘণ্টা ভাতখিনি গৰম হৈ থাকিব। এয়া ভাত উতলি আছে, আপুনি লৰাই নিদিলেও হ'ব, অলপ পিছত নিজে নিজে ভাত সিজি যাব। ভাত সিজি গ'ল, কুকৰ পৰা ৱাৰ্মলৈ নিজে নিজে চুইচটো গুচি গ'ল, আৰু এতিয়া এইফালেদি ভাতৰ ধোঁৱাখিনি ওলাই গৈছে। ভাতখিনি তেতিয়া নিজে নিজে এটা ষ্টেজলৈ আহি যাব। এয়া ভাত হৈ গ'ল। এতিয়া এইফালেদি ধোঁৱাখিনি ওলাই যাব। প্ৰিয় দৰ্শক, যদি ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। এতিয়াও যদি বিভিন্ন সংস্কৃতিৰে পৰিপূৰ্ণ ৰূপাঞ্জলি ৰঙানৈ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰোঁতে যিটো বেল দেখিব সেই বেলটো এবাৰ চুই দিব, তেতিয়া আমাৰ প্ৰত্যেকটো নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি পাই থাকিব। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলি বিদায় ল'লোঁ। নমস্কাৰ।